ফৰেষ্ট গাৰ্ডৰ বাবে ল'ৰাসকলে 26 কিলোমিটাৰ আৰু ছোৱালীসকলে 16 কিলোমিটাৰ খোজ কাঢ়িলে হৈ যায় নেকি? ফৰেষ্ট গাৰ্ডৰ যিটো ফিজিকেল টেষ্ট হয় সেই ফিজিকেল টেষ্টত কি ইভেণ্ট থাকে, ফৰেষ্ট গাৰ্ডে ষ্টাৰ পায় নে নাপায়? নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱীয়ে অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে আৰু বিশেষকৈ ফৰেষ্ট গাৰ্ডত যাম বুলি ভাবি আছে, তেওঁলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া বহুতে মোক পাৰ্চনেলি মেছেজ কৰি নাইবা কমেণ্ট কৰি সুধি আছে যে ফৰেষ্ট গাৰ্ডৰ বাবে দৌৰিব নালাগে নেকি বা অকল 26 কিলোমিটাৰ খোজ কাঢ়িলে হৈ যায় নেকি? আজি এই ভিডিঅ'টোত মই আপোনালোকক সকলোখিনি ভালদৰে বুজাই ক'ম, গতিকে ভিডিঅ'টো শেষলৈকে চাই দিব। এতিয়া মই আপোনালোকক বহুত দিনৰ আগৰ পৰা কৈ আহিছিলোঁ যে অসম বন বিভাগৰ নতুন পদ মুকলি হ'ব। এতিয়া ফাইনেলি আপোনালোকক অসম বন বিভাগৰ ফালৰ পৰা নতুনকৈ 6টা বিভাগত 3000ৰো অধিক পদ মুকলি হৈছে। সেয়া আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF, গেম ৱাচাৰ, ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবল, টোটেল 6টা বিভাগত বহুখিনি নতুন পদ মুকলি হৈছে। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ যিটো ফৰেষ্ট গাৰ্ড বনৰক্ষী পদ আছে, সেই বনৰক্ষী পদত এপ্লাই কৰিবলৈ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো হ'ব লাগে 12 পাছ। মানে আপুনি যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমৰ পৰা যদি আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তেন্তে এইখিনি পদত এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ যিটো বয়স, সেই বয়সৰ সীমাটো বহুত বেছি, 18ৰ পৰা 40 বছৰ। গতিকে যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে আৰু বয়সটো 18ৰ পৰা 40 বছৰ হৈছে, তেওঁলোকে এইখিনি পোষ্টত সোনকালে এপ্লাই কৰি দিয়ক। আপোনালোকৰ এপ্লাই বৰ্তমান চলি আছে। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ যিটো ফৰেষ্ট গাৰ্ড পদ আছে, সেই ফৰেষ্ট গাৰ্ড পদৰ যিটো চিলেকশ্যন প্ৰচেছ, তাত টোটেল ষ্টেপ থাকে 4টা। আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ সেইটো হৈছে ফিজিকেল টেষ্ট। এতিয়া বহুতেই আপোনালোকৰ অসম বন বিভাগৰ যিটো চিলেকশ্যন প্ৰচেছ আৰু BTC ফৰেষ্টৰ যিটো চিলেকশ্যন প্ৰচেছ সেইটো একে বুলি ভাবি থাকে। আপোনালোকৰ অসম বন বিভাগৰ ধৰি লওক 2023 চনৰ আগত যিখিনি আপোনালোকৰ ফৰেষ্ট গাৰ্ড বা ফৰেষ্টাৰত নিযুক্তি হ'ল, তেওঁলোকে আপোনালোকৰ 26 কিলোমিটাৰ খোজ কাঢ়িলে ল'ৰাসকলে আৰু ছোৱালীসকলে 16 কিলোমিটাৰ খোজ কাঢ়িলে হৈ গৈছিলে। কিন্তু 2023 চনত যেতিয়া অসম বন বিভাগৰ নতুন পদ মুকলিছিল, তেতিয়া তাৰ যিটো চিলেকশ্যন প্ৰচেছ সেই চিলেকশ্যন প্ৰচেছটো সলালে। গতিকে BTC ফৰেষ্টত আজি অলপমান দিন আগত যিখিনি ফৰেষ্টৰ নতুন মানুহ ল'লে, সেইখিনি আপোনালোকৰ আগৰ অসম বন বিভাগৰ যিটো চিলেকশ্যন প্ৰচেছ তাৰ মতে ল'লে। কিন্তু আপোনালোকৰ 2023 চনত চিলেকশ্যনটো সলাই বাবে এতিয়া আপোনালোকৰ যিটো ফৰেষ্ট গাৰ্ড পদ আছে, সেই ফৰেষ্ট গাৰ্ড পদটোত প্ৰথম ফিজিকেল টেষ্ট হয়, য'ত ল'ৰাসকলে 3.2 কিলোমিটাৰ আৰু ছোৱালীসকলে 1600 আপোনালোকৰ মিটাৰ দৌৰিব লাগে। এতিয়া আপোনালোকৰ ল'ৰাসকলে 32 মিটাৰ দৌৰিবলৈ সময় পায় 14 মিনিট। যদি আপুনি 14 মিনিটৰ ভিতৰত 32 মিটাৰ দৌৰে, তেন্তে আপুনি জাষ্ট চিম্পুল পাছ কৰিব। তাৰপিছত ছোৱালীসকলে 1600 মিটাৰ 8 মিনিটতে দৌৰিব লাগে। গতিকে যিসকলে ধৰি লওক 14 মিনিটত দৌৰি পাছ কৰিম বুলি ভাবিছে, তেওঁলোকে মোৰ মতে কোনো ধৰণৰ কাম নহয়, কাৰণ আপোনালোকে ৰিটেন টেষ্টলৈকে যাব নোৱাৰিব। গতিকে আপোনালোকৰ ল'ৰাসকলে মিনিমাম আপোনালোকে 12 মিনিটৰ ভিতৰত দৌৰিবলৈ চেষ্টা কৰক আৰু ছোৱালীসকলে 6 মিনিটৰ আশে পাশে দৌৰিবলৈ চেষ্টা কৰক। তেতিয়া আপোনালোকৰ এটা চান্স থাকে আগবাঢ়ি যোৱাত। গতিকে আপোনালোকে ৰানিঙৰ টাইমটো, বিশেষকৈ আপোনালোকৰ লং জাম্পত ইমান কম্পিটিশ্যন নহয়। আপোনালোকৰ লং জাম্পত বহুতো ল'ৰা নাইবা বহুতো ছোৱালী এক্সিলেণ্ট মাৰে, কিন্তু আপোনালোকৰ ৰানিঙত তেওঁলোকৰ মাৰ্কটো কমি যাব, মানে তেওঁলোকে ৰিটেন টেষ্ট দিবলৈ নাপায়। আৰু ৰানিঙৰ যিটো মাৰ্ক, সেই মাৰ্কটো উঠাবলৈ বহুত কষ্ট। আপোনালোকৰ ৰানিঙত 2 পইণ্ট উঠাবলৈ আপোনালোকৰ বহুত কষ্ট হয়। তাৰপিছত আপোনালোকৰ যিটো ছেকেণ্ড ইভেণ্ট সেইটো হৈছে লং জাম্প, য'ত ল'ৰাসকলে 16.5 ফুট লং জাম্প মাৰিলে এক্সিলেণ্ট আৰু ছোৱালীসকলে 12 ফুট 10 ইঞ্চি লং জাম্প মাৰিলে এক্সিলেণ্ট। আপোনালোকে লং জাম্পটো সকলোৱে এক্সিলেণ্ট দিবলৈ চেষ্টা কৰক, কিয়নো আপোনালোকে ৰানিঙত মাৰ্ক উঠাটো বহুত কষ্ট। আপোনালোকে লং জাম্পত 2 নম্বৰ বা 3 নম্বৰ উঠাবলৈ ইমান কষ্ট নহয়, কিন্তু আপোনালোকে সেই 2 নম্বৰটো যদি ৰানিঙত উঠাম বুলি ভাবিছে, আপুনি বহুত বেছি কষ্ট কৰি লাগিব। গতিকে আপুনি লং জাম্পটো এক্সিলেণ্ট মাৰি ৰানিংটো এটা ভাল টাইমত সোমাব লাগিব, তেতিয়াহে আপুনি যিটো নেক্সট ষ্টেপ ৰিটেন টেষ্টলৈ যাব পাৰিব। গতিকে সকলোৱে লং জাম্পটো এক্সিলেণ্ট দিবলৈ চেষ্টা কৰক। এক্সিলেণ্ট নোৱাৰিলেও আপোনালোকে মিনিমাম 18 নাইবা 18.5, আপোনালোকে 18.5 ওপৰত আপুনি লং জাম্পত মাৰ্ক আনিবলৈ চেষ্টা কৰক। আপুনি ইফালে ৰানিঙত আপুনি ইমান মাৰ্ক আনিব নোৱাৰে, আপুনি মাৰ্ক আনিব পাৰিব লং জাম্পত। তাৰপিছত আপোনালোকৰ আহি গ'ল ৰিটেন টেষ্ট। আপোনালোকৰ যিসকলে ফিজিকেল টেষ্ট পাছ কৰিব, সকলোৱে আপোনালোকৰ ৰিটেন টেষ্টত বহাৰ সুবিধা নাপায়। আপোনালোকৰ কাট অফ লিষ্ট জানিব, অসম পুলিচে যেনেকৈ কাট অফ মাৰে তেনেকৈ কাট অফ মাৰিব। আপোনালোকৰ এটা পোষ্টৰ এগেইনষ্টত 5 জনকৈ ৰিটেন টেষ্টলৈ মাতিব। এতিয়া আপোনালোকৰ যিটো ৰিটেন টেষ্ট হ'ব, সেই ৰিটেন টেষ্টত 100টা মাল্টিপল চইচ কুৱেশ্যন থাকিব। প্ৰতিটো কুৱেশ্যনৰ হাফ মাৰ্কে, টোটেল কুৱেশ্যন হ'ব 100 আৰু টোটেল মাৰ্ক হ'ব 50। আপোনালোকৰ এই যিটো পৰীক্ষা হয়, সেই পৰীক্ষাটোত কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে। এতিয়া যিসকলে অসম আৰক্ষীৰ ৰিটেন টেষ্ট দিছে, সেই অসম আৰক্ষীৰ ৰিটেন টেষ্টটো ছেম হয়। গতিকে আপোনালোকে অসম বন বিভাগৰ ফৰেষ্ট গাৰ্ডৰ পৰীক্ষা বুলি ভাবি আপোনালোকে ফৰেষ্ট ৰিলেটেড কোনো ধৰণৰ
যিসমূহ বিষয় থাকে সেইবোৰ পঢ়ি থাকিব নালাগে। আপোনালোকৰ আহিব ফৰেষ্ট ৰিলেটেড এটা বা দুটা কুৱেশ্যন আহিব, কিন্তু আপোনালোকৰ বিশেষ নাই। যেনেকৈ অসম আৰক্ষী পৰীক্ষাখনত ফৰেষ্ট ৰিলেটেড এটা বা দুটা কুৱেশ্যন আহে, বা অসম আৰক্ষী পৰীক্ষাটো আপোনালোকৰ ABU যিটো ৰিটেন টেষ্ট হয় তাতে আপোনালোকৰ ফৰেষ্ট ৰিলেটেড এটা বা দুটাহে কুৱেশ্যন আহে। গতিকে আপোনালোকে GK, মেথছ, ৰিজনিং, তাৰপিছত আপোনালোকে ইংলিছ ভালদৰে পঢ়ি থাকক। এতিয়া 2023 চনত আপোনালোকৰ অসম বন বিভাগৰ যিটো ফৰেষ্ট গাৰ্ড নাইবা AFPF, তাৰপৰা আপোনালোকৰ এক্সাইজ কনষ্টেবল, জেইলৰৰ যিটো ৰিটেন টেষ্ট কম্বাইনকৈ পাইছিলে, তাত GK পাৰ্টটোৰ পৰা আহিছিল 65টা কুৱেশ্যন, মেথছৰ পৰা আহিছিল 20টা, আৰু ইংলিছৰ পৰা আহিছিল 10, ৰিজনিঙৰ পৰা আহিছিল অনলি 5টা। আকৌ কৈ দিছোঁ, GKৰ পৰা 65টা, মেথছৰ 20টা, ইংলিছৰ 10টা, আৰু ৰিজনিঙৰ পৰা আহিছিল 5টা। গতিকে আপোনালোকে GK খিনি ভালদৰে পঢ়ক। বিশেষকৈ GK যিখিনি আপোনালোকৰ কুৱেশ্যন হ'ব সেইখিনি আপুনি কেতিয়াও কমন পেলাব নোৱাৰে। GK কমন পেলাব নোৱাৰে। গতিকে আপুনি GK বাবে বহুতখিনি পঢ়িব লাগিব। আপোনালোকে মেথছ আৰু ৰিজনিং, তাৰপিছত ইংলিছৰ যিকেইটা মাৰ্ক, সেই মাৰ্ককেইটা গোটা মাৰ্ক। আপুনি ধৰি লওক মেথছৰ যদি ৰুল এটা ভালদৰে চাই যায়, আপোনাৰ সেই কুৱেশ্যনটো আপোনালোকৰ ছেম নাহিলেও বেলেগ এটা যদি আহিলে আপুনি ধুনীয়াকৈ কৰিব পাৰিব। গতিকে মেথছখিনি, ইংলিছখিনি আৰু ৰিজনিংখিনি তাত আপোনালোকৰ যিটো মাৰ্ক, সেই মাৰ্কটো আপুনি গোটা স্ক'ৰ কৰিব লাগিব। যিহেতু GK কাৰণে আপুনি বহুত পঢ়িলেও আপুনি GK কমন দিব পাৰে। গতিকে আপোনালোকে মেথছ, ৰিজনিং, ইংলিছ সেইকেইটা প্ৰথম ভালদৰে আপুনি 100% ক্লিয়াৰ কৰক। তাৰপিছত আপোনালোকে GK খিনিৰ বাবে ভালদৰে পঢ়া শুনা কৰি থাকক। তাৰ পৰা আপোনালোকৰ যদি ধৰি লওক GK কোনকেইটা পাৰ্ট পঢ়িব লাগে, বা মেথছৰ কোনকেইটা টপিকৰ ওপৰত কুৱেশ্যন আহে, বা আপোনালোকৰ ৰিজনিঙৰ কোনকেইটা টপিকৰ ওপৰত কুৱেশ্যন আহে, সেইটো যদি জানিব বিচাৰে তেন্তে মোৰ যিটো ইনষ্টাগ্ৰাম আইডি প্ৰফুল্ল অসম, নাইবা আপোনালোকে এই ভিডিঅ'টোত আপোনালোকে কমেণ্ট কৰক, মই আপোনালোকক নেক্সট এটা ভিডিঅ' বনাই দি দিম, নাইবা আপুনি যদি তাত পাৰ্চনেলি মোক মেছেজ কৰে মই তাত আপোনালোকক ভালদৰে বুজাই দিম। তাৰ পৰা আপোনালোকৰ আহি গ'ল যিটো 3 নম্বৰ ষ্টেপ, সেইটো হৈছে ৱাকিং টেষ্ট, য'ত ল'ৰাসকলে 26 কিলোমিটাৰ আৰু ছোৱালীসকলে 16 কিলোমিটাৰ 4 ঘণ্টাৰ ভিতৰত খোজকাঢ়িব লাগে। আপোনালোকৰ যিটো ৱাকিং টেষ্ট হ'ব, সেই ৱাকিং টেষ্টত কোনো ধৰণৰ মাৰ্ক নাথাকে, জাষ্ট কোৱালিফাই কৰিলে হৈ যায়। এতিয়া বহুতে আপোনালোকৰ 26 কিলোমিটাৰ বুলি কোৱা লগে ভয় খাই যায়। মই আপোনালোকক কৈ যাওঁ, যিসকল ল'ৰা নাইবা যিসকল ছোৱালীয়ে আপোনালোকৰ 3200 মিটাৰ নাইবা 1600 মিটাৰ দৌৰি লং জাম্প এক্সিলেণ্ট নাইবা লং জাম্পত ভাল মাৰ্ক স্ক'ৰ কৰি ৰিটেন টেষ্টত পঢ়াৰ সুবিধা পায়, তেওঁলোকে কোনো চিন্তা কৰিব নালাগে। আপোনালোকে ধুনীয়াকৈ যিটো 26 কিলোমিটাৰ ৱাকিং টেষ্ট হয়, নাইবা 16 কিলোমিটাৰ যিটো ৱাকিং টেষ্ট ছোৱালীসকলে সেইটো ধুনীয়াকৈ পাছ কৰিব পাৰিব। গতিকে আপোনালোকে সেইটোক লৈ ইমান চিন্তা কৰিব নালাগে। মাত্ৰ আপুনি ফিজিকেল টেষ্টত এটা ভাল মাৰ্ক উঠাবলৈ চেষ্টা কৰক, আৰু ৰিটেন টেষ্টৰ বাবে লগতে ভালদৰে পঢ়া শুনা কৰি থাকক। তাৰপিছত যিটো একেবাৰে লাষ্ট ষ্টেপ, সেইটো হৈছে অৰেল বা ভাইভা টেষ্ট। অৰেল বা ভাইভা টেষ্টতহে 5 মাৰ্ক। আপোনালোকে যদি অৰেল বা ভাইভা টেষ্টত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে জানিব বিচাৰে, তেন্তে আপোনালোকে ইনষ্টাগ্ৰামে মেছেজ কৰক, আপোনালোকক ভালদৰে জনাই দিম। গতিকে আপোনালোকৰ অসম বন বিভাগৰ যিটো ফৰেষ্ট গাৰ্ড পদ আছে, তাৰ যিটো চিলেকশ্যন প্ৰচেছ, তাত টোটেল মাৰ্ক থাকে 100। আপোনালোকৰ ফিজিকেল টেষ্টত থাকে 40, ৰানিঙত 20, লং জাম্পত 20, ৰিটেন টেষ্টত 50, তাৰপিছত আপোনালোকৰ অৰেল বা ভাইভা টেষ্টত 5, আৰু NCCৰ বাবে 5 মাৰ্ক। যিসকলৰ NCC আছে তেওঁলোকৰ বাবে এটা বহুত এটা প্লাছ পইণ্ট, কাৰণ আপোনালোকে যদি C চাৰ্টিফিকেট থাকে তেন্তে 5 মাৰ্ক, B থাকিলে 3, আৰু A থাকিলে 2 মাৰ্ক লাভ কৰিব। আপোনালোকে 2 মাৰ্ক পোৱা মানে ফাইনেল মেৰিট লিষ্টত আপুনি বহুতখিনি আগবাঢ়ি যাব। গতিকে যিসকলে অসম বন বিভাগৰ ফৰেষ্ট গাৰ্ডত যাম বুলি ভাবি আছে, তেওঁলোকে এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। এইখিনিতে কৈ যাওঁ, যিসকলৰ NCC নাই বা এক্সট্ৰা চাৰ্টিফিকেট নাই, তেওঁলোকে চিন্তা কৰিব নালাগে। আপোনালোকে যদি ভালদৰে কষ্ট কৰে আপুনিও চাকৰি ল'ব। এতিয়া বহুতে মনটো মাৰি দিয়ে যে মোৰ NCC নাই নাইবা এক্সট্ৰা চাৰ্টিফিকেট নাই, মই চাকৰি পাম নে নাপাম। আপোনালোকে সেইটো কেতিয়াও মনত ডাউট নল'ব। আপুনি এইখিনি নহ'লেও আপুনি ধুনীয়াকৈ এটা চাকৰি পাব পাৰিব, যদি আপুনি নিজক ভালদৰে সাজু কৰে। ধন্যবাদ।